আমাৰ আজিৰ টপিক হৈছে গোলাকাৰ দাপোন স্ফেৰিকেল মিৰৰ বুলি কয় এতিয়া স্ফেৰিকেল মিৰৰ কাক বোলে এতিয়াতো নামটোৰ পৰাই গম পাইছা মানে গোলাকাৰ দাপোন গতিকে মানে যিবিলাক দাপোন গোলকৰ অংশ বিশেষ সেইবিলাক দাপোনকে আমি কি বুলি কওঁ গোলাকাৰ দাপোন বুলি কওঁ তো যিবিলাক দাপোন কোনো গোলকৰ অংশ বিশেষ তাকে গোলাকাৰ দাপোন বোলে ঠিক আছে এতিয়া গোলাকাৰ দাপোন আচলতে দুই প্ৰকাৰ ঠিক আছে গোলাকাৰ দাপোন দুই প্ৰকাৰৰ এক নম্বৰ হৈছে তোমাৰ অবতল দাপোন ইংলিছত কয় কনকেভ মিৰৰ আৰু দুই নম্বৰ হৈছে উত্তল দাপোন ইয়াক কোৱা হয় কনভেক্স মিৰৰ ঠিক আছে এতিয়া গোলাকাৰ দাপোন কাক বোলে গোলাকাৰ দাপোন হৈছে যিবিলাক দাপোন গোলকৰ অংশ বিশেষ তাকে আমি গোলাকাৰ দাপোন বুলি কওঁ আৰু গোলাকাৰ দাপোন দুই প্ৰকাৰ হৈছে অবতল দাপোন আৰু উত্তল দাপোন এতিয়া চোৱা সৰু যদি তাৰ এক্সাম্পল এটা আমি ল'বলৈ যাওঁ তেতিয়াহ'লে দাপোন মানে কি মিহি এখন পৃষ্ঠ একদম চিকচিকাই থকা পৃষ্ঠ হ'ব লাগিব তেতিয়াহ'লে তাকে আমি কি বুলি কওঁ গোলাকাৰ দাপোন বুলি কওঁ এইখন মোৰ হাতত এখন কি চামুচ তোমালোকৰ সকলোৰে ঘৰত এই চামুচখন আছে হয়নে নহয় এই চামুচখনকো আমি দাপোন হিচাপে ব্যৱহাৰ কৰিব পাৰোঁ এই যে চামুচখনৰ এই পিঠিবিলাক এইবিলাক মসৃণ হয় হয়নে আৰু তুমি যদি ভালকৈ চোৱা তেতিয়াহ'লে তোমাৰ প্ৰতিবিম্বও তুমি তাত দেখা পাবা পাইছানে ঠিক আছে এতিয়া এইফালে চালে মই ওলোটাকৈ দেখোঁ এইফালে চালে মই থিয়কৈ দেখোঁ ঠিক আছে তোমালোকে চাবাচোন এতিয়া প্ৰথমতে আমি অবতল দাপোন আৰু উত্তল দাপোন কাক বোলে সেইটো আমি চালে আমি এইখনে সৃষ্টি কৰা এই দাপোনখনে এই চামুচখনে সৃষ্টি কৰা প্ৰতিবিম্ববিলাক কি হয়নো উত্তল মানে এইটো পাৰ্ট এই সাইডটো উত্তল বুলি কয় নে এই সাইডটো অবতল বুলি কয় এইবিলাক আমি এতিয়া চাম ঠিক আছে এতিয়া প্ৰথমতে আমি অবতল দাপোনৰ বিষয়ে শিকিম অবতল দাপোন চাবা দেই এতিয়া অবতল দাপোন কেনেকুৱা হয় এনেকুৱা মানে ইয়াক যদি তুমি ফুল কৰি দিয়া তেতিয়াহ'লে ই এটা বৃত্তই হ'ব লাগিব ঠিক আছে গোলক হ'ব লাগিব গতিকে এইখনেই হৈছে এনেকৈ দিছোঁ মানে এইফালে ব্লক আৰু যিখন প্ৰতিফলন যিখন পৃষ্ঠ এই ভিতৰখন মই এম আৰু এন বুলি নাম দিছোঁ এতিয়া এইখন হৈছে আমাৰ অবতল দাপোন ঠিক আছে এতিয়া এই অবতল দাপোনখনৰ পৰা আমি ক'ব পাৰোঁ এইখন হৈছে এই ভিতৰখন হৈছে প্ৰতিফলন পৃষ্ঠ গতিকে আমি ক'ব পাৰোঁ যিবিলাক গোলাকাৰ দাপোনৰ মানে প্ৰতিফলন পৃষ্ঠখন ভিতৰলৈ বক্ৰ তাকে আমি কি বুলি ক'ম আমি অবতল দাপোন বুলি ক'ম হ'ব মনত ৰ'ব যিবিলাক গোলাকাৰ দাপোনৰ প্ৰতিফলন পৃষ্ঠ ভিতৰলৈ বক্ৰ এইবিলাকে হৈছে কি অবতল দাপোন হ'ব এইটো গম পালা নেক্সট 2 নম্বৰ আহিলে মই ওপৰফালে লিখোঁ উত্তল দাপোন এতিয়া তোমালোকে নিজে ক'ব পাৰিবা এখন এই ভিতৰটোত মানে এইটো মানে কি ৰংটো ভিতৰত দিয়া আছে
আৰু প্ৰতিফলন পৃষ্ঠখন কোনখন এইখন বাহিৰৰখন এম এন বুলিয়ে নাম দিছোঁ ঠিক আছে বাহিৰৰখন মানে কি ইয়াৰ পৰা আমি কি বুলি কওঁ যিবিলাক গোলাকাৰ দাপোনৰ প্ৰতিফলন পৃষ্ঠখন বাহিৰলৈ বক্ৰ যিবিলাক গোলাকাৰ দাপোনৰ প্ৰতিফলন পৃষ্ঠখন বাহিৰ ফাললৈ বক্ৰ থাকে তাকে আমি কি বুলি কওঁ উত্তল দাপোন বুলি কওঁ মানে প্ৰতিফলন পৃষ্ঠ এইফালে বাহিৰলৈ বক্ৰ হ'ব এতিয়া এক্সপেৰিমেণ্ট কৰিম আমি এইখন চোৱা এতিয়া তোমালোকে ক'ব লাগিব এইখন কি হৈছে যেতিয়া মই এইফালে চাইছোঁ এইফালে দেই এইফালে এনেকৈ চাইছোঁ তেতিয়াহ'লে কি হৈছে এইফালে ভিতৰৰ ফালে কি হৈছে এইখন হৈছে ভিতৰলৈ বক্ৰ হয়নে ভিতৰলৈ বক্ৰ গতিকে এইখনক আমি কি ক'ম এইখন কি অৱতল দাপোন যেতিয়া মই এই সাইডটোৱে চাইছোঁ এইটো সাইডেৰে চাইছোঁ তেতিয়া কি হৈছে এইখন আমাৰ বাহিৰলৈ বক্ৰ মানে এনেকুৱা বুজিছা বাহিৰলৈ বক্ৰ এইখনেৰে যেতিয়া চাবা তেতিয়াহ'লে ই উত্তল দাপোনৰ কাম কৰিব এতিয়া তোমালোকে চাই পেলাই মোক ক'ব লাগিব যে এইফালে চাওঁতে কি দেখিলা এইফালে চাওঁতে কি দেখিলা ঠিক আছে ইমানতে সামৰিছোঁ ধন্যবাদ